মানে দুখ লাগি যায় বহুত, গম পাইছনে? চুলি মোৰ দাং খাই গৈছেগৈ। আমাৰ ঘৰত ইমান টেলেণ্টেড চোৰ আছে। মই মাঘৰ বিহুদিনাখন ৰাতি এই জপনাখন নিব বুলি এইখন ইয়াৰ লগৰখন লৈ গুচি গ'লগৈ ৰাতি জপনাখন। মই বোলো সিহঁতি জপনা নিব বুলি ভাবিয়ে এই জপনাখনৰ ওচৰতে মই জুই পুৱাই জুই পুৱাই থাকিলোঁ নিব বুলি। মানে 3টামান বাজিছে, মোৰ চকুকেইটা অকণ মুঠ খাইছে যেনিবা দেই। এই চকুকেইটা মুঠ খালে বুলিয়ে এনেকৈ দেখা পাই দেখিছোঁ জপনাখন নাই। বোলো ইমান টেলেণ্টেড চোৰ বোলো এইকেইটা। সেই ধুমত যে ঋতিক ৰোশনে চুৰ কৰে, এই তাতকৈ বেছি টেলেণ্টেড চোৰ এইকেইটা। দেখিছে নাই বাৰু? মই চকুকেইটা মুদিছোঁহে, এনেকৈ মুদি চাইছোঁ চকুলৈকে বোলো জপনাখন নাই। সেই ধুমত থকা সেই ঋতিক ৰোশনেও সিহঁতে পাত্তা নাপাব। ইমান ডাঙৰ চোৰ আমাৰ গাঁৱৰকেইটা এইকেইটা বৰ টেলেণ্টেড চোৰ।